Hello everyone, come back to my another video. मैं आपको बताऊँ अक्सर so guys आज ही मैं अपने लोगों के साथ एक वीडियो ले आया हूँ. ये तो वीडियो मैं अपने लोगों के साथ डिस्कस करने वाला गया हूँ छुट्टीर विषय. Actually driver जिनको एडियारी ड्राइवर हमारे चले ये वाला कर छुट्टी कि मैं कई दिन पुआ जाए और केने को टाइपर छुट्टी है मैं अपने लोगों मोर आज लगे जिपला का मोर अभिज्ञतार ऊपर कोई कथा तो कबले गया हूँ. अपने लोग के प्रथमते अपने लोग कर CL पुआ जाबो. CL 12টা থাকে এক বছৰত যেনেকা বেলেগ স্টাফৰ যেনেকা থাকে তেনেকা সেমে আপোনালোকৰ ছুটি পোৱা যাব 12 দিন CL পোৱা যাব একেলগে 3 দিন লাগে দিয়ে আৰু তাৰ উপৰি যদি 15 দিন বেছি দিন 3 দিন কৈ ওপৰত যদি লয় 5 দিন 6 দিন 10 দিন 15 দিন তেতিয়া হলে আপোনালোকে আৰ্ন লিভ ল'ব লাগিব. আৰ্ন লিভটো আপোনালোকৰ এবছৰ জয়েন কৰাৰ এবছৰ পিছত দিয়ে বুলি শুনিছো কিন্তু মই হঠিকভাৱে ক'ব নোৱাৰো কিন্তু এক বছৰৰ আপোনাৰ 30 দিন পোৱা যায় আনলিভ আৰু এক বছৰত 12 দিন CL টো আপোনালোকে ললেও নললেও এক বছৰত নললেও আপোনাৰ জমা হৈ নাথাকে 12 দিন এনে গুচি যাব আৰু আনলিভটো আপোনালোকৰ জমা হৈ থাকিব. মোৰ মতে যিমান পাৰে আপোনালোকে CL টো ইউজ কৰিব পাৰে কিন্তু EL টো আপোনালোকে 10 বছৰলৈকে যিমান পাৰে এভয়েড কৰিব লাগে কিয়নো CL টো জমা নহয় কিন্তু EL টো জমা হয় এমা কৰি আপোনালোকৰ 300 দিনলৈকে জমা হৈ থাকিব আৰু সেই 300 দিনৰ যোনটো স্যালাৰি হ'ব সেইটো আপোনালোকে ৰিটায়াৰমেন্ট টাইমত মানে আপোনালোকৰ যোনটো ৰিটায়াৰমেন্ট টাইমত যোনটো স্যালাৰি হ'ব আপোনালোকৰ সেইটো 10 মাহৰ 300 দিনৰ স্যালাৰি বনাই আপোনালোকক দিব একেলগে. এই কাৰণে 10 বছৰলৈকে আপোনালোকে EL টো এভয়েড কৰিলে ভাল হয় আৰু 10 বছৰ যদি চাকৰিকাল 10 বছৰৰ বেছি থাকে তেনেহলে আপোনালোকে ইউজ কৰিব পাৰে EL টো বিন্দাস ইউজ কৰিব পাৰিব কিন্তু 10 বছৰ যদি চাকৰিকাল নাথাকে তেনেহলে এভয়েড কৰিলে আপোনালোকৰ ভাল হয়. CL আৰু আৰ্ন লিভৰ উপৰিও আপোনালোকৰ হলিডে যিবিলাক ডে হলিডে থাকে ষ্টেট হলিডে এইবিলাক আপোনালোকে পাব আৰু সানডে স্পেশালি সানডে সেকেন্ড স্যাটাৰডে ফৰ্থ স্যাটাৰডে আপোনালোকৰ বন্ধ থাকিব আৰু কেতিয়াবা আপোনালোকৰ বন্ধ নাপাব পাৰে সেকেন্ড স্যাটাৰডে বা ফৰ্থ স্যাটাৰডে সানডেও আপুনি কেতিয়াবা আপোনালোকৰ ডিউটি যাব লগা হ'ব পাৰে. এটো আপোনালোকৰ অফিচাৰৰ ওপৰত কথা. আপোনাৰ অফিচাৰৰ যদি কিবা মিটিং বা CMৰ প্ৰগ্ৰাম এনেকুৱা কিবা গভৰ্ণমেন্টৰ প্ৰগ্ৰাম কিবা থাকিলে আপোনালোকে ছুটি নাপাব পাৰে আৰু ড্ৰাইভাৰৰ ডিউটি আৱাৰ্স বুলি এনেকুৱা কথা নাই তথাপি মানে আপোনালোকৰ ডিউটি আৱাৰ্স এনে 10টাৰ পৰা 5টা লৈকে এনে নৰমাল ডিউটি হয়. তাৰ উপৰি কেতিয়াবা ৰাতিপুৱা সোনকালে মাতি দিব পাৰে সাৰে যদি কৰবাত যাব লগিয়া হয় তেনেহলে আপোনালোকক আগতীয়াকৈ ইনফৰ্ম কৰি দিব যে অহাকালি মই 5টা বজাতে ওলাই যাব লাগিব তুমি সোনকালে আহা বা আজি অলপ দেৰি হ'ব 10টা বাজিব এনেকা মানে কেতিয়াবা দেৰি হৈ যায় কেতিয়াবা সোনকালে যাব লগা হৈ যায় এনে আপোনালোকৰ ডিউটি আৱাৰ্স থাকিব 10 to 5. তাৰ উপৰি আপোনালোকে কেতিয়াবা বন্ধৰ দিনতো যাব লগা হ'ব পাৰে এইবিলা মানে ঠিক নাই. যদি আপোনালোকৰ ইমাৰ্জেন্সি পৰি যায় তেতিয়াহলে কিন্তু আপোনালোকে ছুটি ল'ব পাৰে একো নাই. সকলো অফিচাৰে আপোনালোকৰ যোনটো অসুবিধা এটো ভালকৈ বুজাই দিলে হ'ল স্যাৰ এনেকুৱা হৈছে এই কাৰণে মই আজি CL ল'বই লাগিব এনেকুৱা কলে আপোনালোকৰ অফিচাৰেও আপোনালোকক মানে ছুটি দিব কিয়নো সকলোৰে বিপদ সবৰে আহে. ইয়াৰ উপৰিও বহুতো লিভ থাকিব পাৰে. মই নৰমাল যিকেটা আমাৰ নৰমাল লাইফত চলি থাকে সেইকেটা মই আপোনালোকক জনালো যোনটো মই মোৰ অভিজ্ঞতাৰ ওপৰত যিকেটা পাইছো আৰু মোৰ এই 2 বছৰ হ'বই আৰু হেতু 2 বছৰৰ ভিতৰত যিমান ছুটিৰ বিষয়ে জানিলো হেতু আপোনালোকক শ্বেয়াৰ কৰিলো. ড্ৰাইভাৰৰ যোনটো ডিউটি আৱাৰ্স হেতু বেলেগ ডিপাৰ্টমেন্টৰ কাৰণে বেলেগ হ'ব পাৰে. এই ষ্টেণ্ডাৰ্ড ওয়াৰ্কিং আৱাৰ্স হৈছে 10 to 5. তাৰ উপৰি কেতিয়াবা দেৰি হ'ব পাৰে কেতিয়াবা সোনকালে যাব লগা হ'ব পাৰে. সো মই ভিডিওটো ইয়াতে সমাপ্ত কৰিছো. ভিডিওটো ভাল পালে লাইক শেয়াৰ সাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু যদি কিবা জানিব লগা আছে কমেন্ট সেকশনত জনাব মই আকৌ এটা নতুন ভিডিও লৈ আহিম. আৰু কিছুমানে সুধিছিলে স্যালাৰি বিষয়ে স্যালাৰি কিমান পোৱা যায় বুলি. একচুয়ালি আপোনালোকৰ মোটামুটি ভালে স্যালাৰি পোৱা যায় যোনটো ড্ৰাইভাৰ পোষ্টৰ কাৰণে. একচুয়ালি ড্ৰাইভাৰ পোষ্টটো থাৰ্ড গ্ৰেড হয় আৰু সেই কাৰণে স্কেলটো 14000 আৰু গ্ৰেড পেটো 5200 দি দিয়ে. আপোনালোকৰ জুনিয়ৰ এসিস্ট্যান্ট যোনটো পোষ্ট আছে হেতৰো 14000 হয় আৰু স্কেলটো আৰু গ্ৰেড পেটো আপোনাৰ 6200 তাতে গ্ৰেড পেট আপোনাৰ 1000 টকা এটা কম পৰিব আৰু তাৰ কাৰণে আপোনালোকৰ অলমোস্ট নেট যেতিয়া স্যালাৰি ইন হ্যান্ড হ'ব তেতিয়া 1500 পৰা 2000ৰ ডিফাৰেন্স হ'ব জুনিয়ৰ এসিস্ট্যান্ট কম পাব আৰু
যেনেকৈ সিহঁতে যদি 30 পায় আমাৰ 28 মান পাম এনেকৈ কথা আৰু